ভাৰতৰ ভেকচিনক লৈ বিতৰ্ক বিদেশত ভাৰতৰ ভেকচিনৰ দামক লৈ বিতুষ্ট ব্ৰাজিলিয়ান ভাৰতৰ উচ্চ মূল্যৰ ভেকচিন নিবিচাৰে ব্ৰাজিলৰ নাগৰিকে সেইবাবেই ভাৰতৰ পৰা ভেকচিন ক্ৰয়ৰ চুক্তি বাতিল ব্ৰাজিলৰ কাহিনী ভাৰত বায়োটেকৰ কোভেক্সিন ভেকচিনৰ বিগত ফেব্ৰুৱাৰী মাহত ভাৰত বায়োটেকৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছিল ব্ৰাজিলে চুক্তি অনুসৰি ভাৰত বায়োটেকৰ পৰা 20 মিলিয়ন ড'জ কোভেক্সিন ভেকচিন ক্ৰয় কৰিব ব্ৰাজিলে ইয়াৰ বিনিময়ত ব্ৰাজিলে পৰিশোধ কৰিব $324 মিলিয়ন কিন্তু এই চুক্তি এতিয়া প্ৰত্যাহাৰ কৰিছে ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে চুক্তি বাতিলৰ প্ৰসংগ ৰাষ্ট্ৰপতি বলছনাৰৰ বিৰুদ্ধে ভেকচিন ক্ৰয়ৰ খামখেয়ালিৰ অভিযোগৰ পিছত ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰত্যাহাৰ কৰিছে ভাৰত বায়োটেকৰে চুক্তি কিন্তু কি অভিযোগ উত্থাপন হৈছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বলছনাৰৰ বিৰুদ্ধে ভাৰত বায়োটেকৰ পৰা 2 কোটি ড'জ ভেকচিন ক্ৰয়ৰ চুক্তি কৰিছিল ব্ৰাজিলে ইয়াৰ বিনিময়ত ব্ৰাজিলে পৰিশোধ কৰিব 2410 কোটি 64 লাখ টকা অৰ্থাৎ প্ৰতি ড'জ ভেকচিনৰ মূল্য হ'ব 1115 টকা সেইবাবে ব্ৰাজিলত আৰম্ভ হ'ল বিতৰ্ক অন্যান্য ভেকচিনতকৈ অধিক দাম ভাৰতৰ কোভেক্সিনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ'ল ভাৰতৰ পৰা অধিক মূল্যত ক্ৰয় কৰা হৈছে ভেকচিন ক্ৰয়ৰ বৃহৎ কেলেংকাৰীক লৈ শেহতীয়াকৈ ব্ৰাজিলত আৰম্ভ হয় তীব্ৰ বিতৰ্কৰ ইতিমধ্যে কোভিডত 5 লাখ লোকৰ মৃত্যুক লৈও সমালোচনাৰ সন্মুখীন হৈ আহিছে ৰাষ্ট্ৰপতি বলছনাৰো সোমবাৰে দেশখনৰ বিৰোধী ৰাজনৈতিক শিবিৰো দ্বাৰস্থ হয় সৰ্বোচ্চ আদালতৰ অন্যহাতে ব্যাপক অভিযোগৰ সন্মুখীন হৈ ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰালয়ে বিষয়টোৰ ওপৰত প্ৰশাসনিক তদন্ত ঘোষণা কৰে তদন্তকাৰী সংস্থাই প্ৰাথমিক অনুসন্ধানৰ পিছত কেলেংকাৰীৰ অভিযোগ প্ৰত্যাখ্যান কৰে যদিও ব্যাপক অভিযোগ আৰু সমালোচনাৰ পিছত ভাৰত বায়োটেকৰে ভেকচিন ক্ৰয়ৰ চুক্তি বাতিল কৰিবলৈ বাধ্য হয় ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰালয় অন্যহাতে ব্ৰাজিলে চুক্তি প্ৰত্যাহাৰ কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰত বায়োটেকে ভাৰত বায়োটেকৰ প্ৰতিক্ৰিয়া বৰ্তমানলৈ ব্ৰাজিলৰ পৰা কোনো আগতীয়া ধন লাভ কৰা নাই প্ৰতিষ্ঠানটোৱে অন্যহাতে এতিয়ালৈ ভেকচিন যোগানো ধৰা হোৱা নাই ব্ৰাজিলক উচ্চ মূল্যৰ অভিযোগ নাকচ কৰি ভাৰত বায়োটেকে কয় বিদেশী ৰাষ্ট্ৰৰ বাবে প্ৰতি ড'জ কোভেক্সিনৰ মূল্য ইতিমধ্যে 1115 টকাৰ পৰা 1488 টকা পৰ্যন্ত ধাৰ্য কৰা হৈছে কিন্তু ব্ৰাজিলৰ লগত স্বাক্ষৰিত 2410 কোটি টকাৰ চুক্তি বাতিল হোৱাৰ পিছত ভাৰত বায়োটেক এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে ইউৰোপীয় সংঘত ভাৰতৰ কোভেক্সিন আৰু কোভিচিল্ড ইতিমধ্যে নাকচ হৈছে এইবাৰ কোভেক্সিনৰ ব্ৰাজিলৰ বিতৰ্কই পুনৰ ভাৰতীয় ভেকচিনক লজ্জানত কৰি তুলিছে